বহুত দিন হ'ল গাড়ীখন মই চলোৱা নাই সেইকাৰণে চ' আজি গাড়ীখন প্ৰথমে ধুই ল'ব লাগিব যিহেতু বিশ্বকৰ্মা পূজা আৰু এই ৰেঞ্জ সঁজুলি সোপা আছে আৰু এইটো আমাৰ ৱেল্ডিং মেচিন क्या बना रहा है मंदिर अच्छा सामने देखिए सामने पीछे से कुछ नहीं अच्छा इसरो का चंद्रयान 3 এইখন হলে আমাৰ হিমলগুৰি জংচনখন ধুনীয়াকৈ একদম আৰ্ট কৰা আছে গোটেই চাৰিওফালে দেখিছে পোৱা যাব ইয়াত কাপোৰ একদম পুৰা মণিপুৰী কাপোৰ বড়ো কাপোৰ মিচিং কাপোৰ আল্টিমেট মানে একদম সৰু ল'ৰা ছোৱালীৰ পৰা একদম মানে কেঁচুৱাৰ পৰা পাব নেকি হে A to Z যি লাগে মাজি লাগে ন বঢ়িয়া আৰু এইটো কম ৰেটতো দিয়া যাব কম ৰেটত পাই যাব অঁ হোলচেল লাগিলে হোলচেল পাই যাব অঁ হোলচেল লাগিলে হোলচেলো দিয়ে নি হোলচেলো দিয়া বাহ বঢ়িয়া হাই হেল্ল' নমস্কাৰ কমচোন ৱেলকাম বেক টু মাই চেনেল চ' গাইজ আজি হ'ল আপোনাৰ 18 ছেপ্টেম্বৰ চ' আজি বিশ্বকৰ্মাৰ পূজা হয় চ' আজি সকলোকে মই মোৰ ফালৰ পৰা সকলোকে বিশ্বকৰ্মাৰ পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে আজি মই এতিয়া বাজিছে 7টা বাজিছে আৰু বতৰো খুব বেয়া যিহেতু মই কালি ঘৰ পাওঁতে দেৰি হৈ গ'ল চ' এতিয়া মই গাড়ীখন ধুব লাগিব মোৰ গ্ৰেজত আছে গ্ৰেজৰ পৰা মই গাড়ীখন বৰ্তমান উলিয়াই ল'ম বহুত দিন হ'ল গাড়ীখন মই চলোৱা নাই সেইকাৰণে চ' আজি গাড়ীখন প্ৰথমে ধুই ল'ব লাগিব যিহেতু বিশ্বকৰ্মা পূজা বঢ়িয়া আপোনাৰ ষ্টাৰ্ট হৈ গৈছে গাড়ীখন এটা কথা মনত কৰিব আপোনালোকৰ গাড়ীখন যদি বহুত দিন হ'ল বা চলোৱা নাই বা কেইবাদিন এসপ্তাহৰ মূৰত চলাইছে তেনেহ'লে আপুনি কি কৰিব ষ্টাৰ্ট কৰাৰ লগে লগে আপুনি কেতিয়াও ঘপককৈ আপোনালোকে গাড়ীখন গিয়াৰ লগাই এৰি নাযাব মানে নচলাব কম আপোনালোকে ষ্টাৰ্ট কৰাৰ পিছত কমেও আপুনি 2 মিনিটমান হয়তো ৱাৰ্ম কৰিব লাগিব ঠিক আছে মানে অলপ গৰম হ'ব দিব লাগে অ'কে গাইজ 2 মিনিট হোৱাৰ পিছত মই এটা গাড়ীখন লাহেকৈ আদল দিম এইটোৱেই হ'ল আমাৰ ঘৰৰ ৱাশ্বিং চেণ্টাৰটো এইডোখৰতে মই গাড়ী ধুওঁ যিহেতু মোৰ বাইকখন ধুলেই অলৰেডি এতিয়া মোৰ গাড়ীখন ধুব আছে য়েছ গান এটা লগাই লওঁ আৰু মই বিন্দাছ ধুই থাকোঁ আৰু এতিয়া অ'কে গাইছ এতিয়া আমাৰ চাইকেল বাইক গাড়ী চব ধোৱা হৈ গ'ল কমপ্লিটলি এতিয়া আমাৰ পূজা পাতল কৰিব আছে নেক্সট অ'কে এতিয়া পূজা পাতল কৰি লওঁ চুমাৰ পূজা এইটো আপোনাৰ মালা এটা আছে আপোনাৰ সেন্দুৰ প্ৰসাদ দিয়া হৈছে তাৰপিছত চাকি চব জ্বলোৱা হৈছে ধূপ চুপ এইখিনি আমাৰ দা কুটাৰ আৰু এই ৰেঞ্জ সঁজুলি সোপা আছে আৰু এইটো আমাৰ ৱেল্ডিং মেচিনটো ঠিক আছে এইটো প্ৰসাদ বৰ্তমান আমি এতিয়া প্ৰথমতে প্ৰাৰ্থনা কৰি লওঁ অ'কে হৈ গ'ল এতিয়া আমি অলপ ফুট লগাওঁ জয় বিশ্বকৰ্মা বাবা কি জয় বিশ্বকৰ্মা বাবা কি এতিয়া আমি ফুল ফোৱা লগাই লওঁ দেখিবলৈ হৈ গ'ল এতিয়া মোৰ বাইকখন লগাওঁ জয় বিশ্বকৰ্মা বাবা কি জয় বিশ্বকৰ্মা বাবা কি জয় বিশ্বকৰ্মা বাবা কি অলৰেডি গাইজ আমাৰ বাইক চাইকেল গাড়ীবিলাকত অলৰেডি আমাৰ পূজা পাতল কৰা হৈ গ'ল জয় বিশ্বকৰ্মা বাবা হৈ গ'ল ফুট লৈ ৰেডি গাইজ গাড়ীখন অলপ ষ্টাৰ্ট দিব লাগে অ'কে পূজা পাতল কৰাৰ পিছত এতিয়া চাওঁ ষ্টাৰ্ট কৰি চাওঁ যিহেতু অলপ সময় কিছু সময়ৰ কাৰণে আমি অলপ ষ্টাৰ্ট কৰি ৰাখিম বিশেষকৈ অ'কে গাইজ এতিয়া আমাৰ পূজা চূজা কৰা হৈ গ'ল বিশ্বকৰ্মা পূজা চ' এতিয়া যিহেতু মই ওলাই যাব লাগিব অলপ চ' অ'কে গাইজ এতিয়া অলপ ওলাই যাওঁ যিহেতু বহুত দেৰি থাকিলোঁ ঘৰতে এতিয়া অলপ ওলাই যাওঁ আমাৰ শিমলগুৰিটো কেনেকৈ চেলিব্ৰেট কৰিছে বিশ্বকৰ্মা পূজা
ওলাই আহিলোঁ। এখনে আমাৰ গাঁও দেখিছে কেনে সুন্দৰ আমাৰ গাঁওখন দেখিব পাইছে। আৰু এতিয়া যিহেতু মই অকলে গৈ আছোঁ, শিমলুগুৰিটো কেনেকৈ আমাৰ বিশ্বকৰ্মা পূজা চেলিব্ৰেট কৰিছে তাকে অলপ দেখাব বিচাৰিছোঁ আপোনালোকক। অ'কে, চ' মই পালোঁগৈ শিমলুগুৰি। অ'কে গাইছ, এতিয়া মই ৰেলৱে ষ্টেচনৰ ফালে গৈ চাওঁ। এইখনে আমাৰ শিমলুগুৰি। ये देखो क्या लिखा हुआ है, चंद्रयान इसरो। वो बढ़िया है भाई, वाह। सासा क्या बना रहा है? ये मंदिर मंदिर। उस साइड से देखिए। अच्छा सामने से देखिए, सामने से पीछे से कुछ नहीं है। अच्छा, इसरो का चंद्रयान 3 कौन सा मंदिर बताएगा? गणेश पूजा का। अच्छा अच्छा, अच्छा है ना? हाँ बढ़िया है। हाँ चंद्रयान ऊपर पर पहुंचना है फिर। जाने वाला। हाँ नहीं ये ठीक है, पत्थर का है, पत्थर का छोड़ दो। ठीक है, बनाओ बनाओ। आइए तो घूम के। हाँ हाँ, গণেশ পূজাৰ কাৰণে প্ৰস্তুতি চলাই আছে। চন্দ্ৰযান 3 বনাই আছে, বঢ়িয়া। এনেকুৱা হ'ব লাগে একচুৱেলি। এতিয়া আমাৰ ৰেলৱে ষ্টেচনটো যিটো জংচন শিমলুগুৰি, আপোনাক দেখাইছোঁ, অলপ দেখাব বিচাৰিছোঁ। অ'কে, এয়া আমাৰ শিমলুগুৰিখন টাউনখন দেখিছে। পোনে পোনে আমি এতিয়া পামগৈ ৰেলৱে ষ্টেচন। চব ইয়াতে লিখা আছে শিমলুগুৰি জংচন, দেখিছে? এয়া চব ওপৰত শিমলুগুৰি জংচন লিখা আছে, দেখিছে? এইখন হ'লে আমাৰ শিমলুগুৰি জংচনখন। ধুনীয়াকৈ একদম আৰ্ট কৰা আছে গোটেই চাৰিওফালে, দেখিছে? এয়া চব, এয়া আমাৰ শিমলুগুৰি জংচনখন, দেখিছে? দেখিছে কি ধুনীয়াকৈ আৰ্ট কৰা আছে ৱালবিলাকত। দেখা পাইছে চাগে আপুনি ভালদৰে। যিহেতু ভিতৰলৈ নাযাওঁ বাৰু, এই ট্ৰেইন এখন আহি ৰখি আছে, দেখিছেনে? এয়া চব, এইয়া আমাৰ জংচন, কি ধুনীয়াকৈ আমাৰ আৰ্ট কৰা আছে, দেখিছেনে? ওচৰৰ পৰা দেখাইছোঁ আপুনি। এয়া চব জাকৈ মৰা আছে, আৰু এইফালে নাৱৰীয়া আছে, দেখিছেনে? আৰু এইফালে চৰাইজনী আৰ্ট কৰা আছে, এইফালে ঢোল বজনা, একদম ধুনীয়া ময়ূৰ চৰাই, মানে ধুনীয়াকৈ মানে আৰ্ট কৰা আছে আমাৰ শিমলুগুৰিখন জংচনখন। এতিয়া ট্ৰেইন এখন অলৰেডি ৰখি আছে, যাব এতিয়া। অ'কে, এইফালে পূৰা চেলিব্ৰেট কৰি আছে বিশ্বকৰ্মা, দেখিছে? এয়া চব, এইটো চক, এইটো হৈছে যিটো ছুপাৰ মাৰ্কেট হয়। অ'কে, এইটো নতুনকৈ বনাইছে, কি দেখিছে? এইটো দেখা পাইছে? একচুৱেলি গাইছ, আজি বিশ্বকৰ্মা পূজাত মোৰ লগৰ এটা দোকান লাগিছে, কাপোৰ দোকান। ইয়াত শিমলুগুৰিতে আছে সিহঁতৰ দোকানখন। এইখন দেখিব পাইছে আপোনালোকে। কেইবছৰ হ'ল দাদা ইয়াত দোকানখন? ইয়াত আমাৰ প্ৰায় 35 বছৰ হ'ল। বাপৰে বাপ, 35 ইয়াৰ্ছ হৈ গ'ল, দেখিছানে গাইছ? এই চোলা কাপোৰটো কালাৰটো ভাল লাগিছে দেই, দেখিছেনে? একদম নতুনকৈ আহিছে। এতিয়া মানে কি 2টা কাৰ্টুন আহিছে কৈছে, আৰু 2 বস্তা আছেই বোলে আহিবলৈ বোলে। ডাঙৰ বিজনেছ মানে, পইচাই পইচা। পূজা আহি আছে না, পূজাৰ কাৰণে পূৰা কালেকশ্যন। এই চব কি লাগে আপোনাৰ, চব পাই যাব ইয়াত। কাপোৰ একদম পূৰা মণিপুৰী কাপোৰ, বড়ো কাপোৰ, মিচিং কাপোৰ, আল্টিমেট মানে একদম। সৰু ল'ৰা ছোৱালীৰ পৰা একদম মানে কেঁচুৱাৰ পৰা পাব নেকি? হে, A to Z যি লাগে, যি লাগে ন, বঢ়িয়া। আৰুতো কম ৰেটতো দিয়া যাব, কম ৰেটত পাই যাব। অঁ, হ'লচেল লাগিলে হ'লচেল পাই যাব। অঁ, হ'লচেল লাগিলে হ'লচেলো দিয়ে নি? হ'লচেলো দিয়া। বাহ, বঢ়িয়া। এতিয়া আমি মানে কি, আমি দুটাই মানে কি হ'ল, আজি যিহেতু বিশ্বকৰ্মা পূজা, সেইকাৰণে কাম বন নাই আজি, মানে মাল লাগিছে। চ' এতিয়া মানে আমি জাপি আছোঁ। কাষ্টমাৰ আহিব আজি, মানে কাষ্টমাৰ বহুত কম নিব আজি বিশ্বকৰ্মা পূজা নহয়, অঁ, দোকান চাফা কৰিবলৈ অহা হ'ল। আচ্ছা 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 আচ্ছা। মালটো আহিলে আহি অহা কথা আছিলে যে। কাপোৰ এইটো পিয়ৰ ন? পিয়ৰ কটন, পিয়ৰ কটন না? মিক্স নাই। আচ্ছা, বঢ়িয়া।
দেখিছে দোকানখন সৰু হ'ব পাৰে কিন্তু মাল ভৰ্তি হৈ আছে একদম ঘৰটো আছে ইহঁতৰ পূৰা ষ্টকত আছে কাপোৰ জাপিছো দেই নতুন নিচিনাই আছে হৈ গ'ল দেই আৰু দিয়া পটাপট দিয়া